নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই লক্ষ্যই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছোঁ SCERT DLEDৰ পেট সম্পৰ্কতে এটা ভিডিঅ' আৰু আপোনালোকে বহুতে প্ৰশ্ন কৰি আছিলে যে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, কিমান নম্বৰ পালে গভৰ্ণমেণ্টত ছিট পাব বা কিমান নম্বৰ পালে প্ৰাইভেটত ছিট পাব ইত্যাদি ধৰণৰ কথাবোৰ। গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছোঁ আপোনালোকৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিম বুলি ভাবিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শেষত আপোনালোকে আটাইবোৰ প্ৰশ্নৰ উত্তৰ পাব বুলি আশা ৰাখিছোঁ। গতিকে প্ৰথম প্ৰশ্নটি হৈছে যে SCERT যি DLED পেট হৈ গ'ল 10 ছেপ্টেম্বৰ তাৰিখে যি এক্সাম হৈ গ'ল তাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। তাৰ ৰিজাল্ট ঘোষণা কৰিব বুলি SCERT অফিচিয়েল এটা ন'টিছ দিছিলে, তাতে কৈছে যে আপোনালোকে 20 তাৰিখে আপোনালোকে সেই ৰিজাল্টসমূহ পাই যাব, নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। আৰু কিমান নম্বৰ পালে আপোনালোকে গভৰ্ণমেণ্টত ছিট পাব সেইটো সুধিছে। কিমান নম্বৰ পালে এইটো কথা সঠিককৈ ক'ব নোৱাৰিম কিয়নো প্ৰত্যেক বছৰে কাট অফবোৰ বেলেগ বেলেগ যায় আৰু কাষ্ট ৱাইজো কাট অফবোৰ বেলেগ বেলেগ থাকে। গতিকে আপোনালোকে যদি ধৰি লওক 60 to 65 মাৰ্ক পায় তেনেহ'লে আপোনালোকে গভৰ্ণমেণ্টত পোৱা চান্সেছ আছে। আৰু কিমান নম্বৰ পালে প্ৰাইভেট ইনষ্টিটিউশ্যনত ছিট পাব, প্ৰাইভেট ইনষ্টিটিউশ্যনতো সেই সঠিককৈ ক'ব নোৱাৰিব, যদিও আপোনালোকে যদি 30 to 35 মান পাই যায় তেনেহ'লে পাব পাৰে। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে এইটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰে নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।